কিম লুকার্স। মোর কোনো নির্দিষ্ট দেশ নাই, জাতি নাই, মোর এটাই পরিচয় কিম লুকার্স। যাযাবৰী কিম লুকার্স। হজরত যীশু, বুদ্ধ, মহাত্মা মোৰ দৃষ্টিত মানুহক ভাল পোৱা মানুহ। হিটলাৰ, ৰাইটমেন, দুৰ্যোধন, মুছলনীয় মানুহ, কিন্তু মানুহক বেয়া পোৱা মানুহ। মই কিম লুকাৰ্ছে কৈছোঁ, পৃথিৱীত দুই কিচিমৰ ইতিহাস আছে। মই কিম লুকাৰ্ছে কৈছোঁ, পৃথিৱীত দুই কিচিমৰ ইতিহাস আছে, তেজী ধোৱা ইতিহাস আৰু সোণালী ইতিহাস। মোৰ অতীত পৰিচয়, মই ইতিহাসৰ ছাত্ৰ। মোৰ অতীত পৰিচয়, মই ইতিহাসৰ ছাত্ৰ। আজিৰ পৰিচয় দৰ্শনৰ ছাত্ৰ। জীয়াই থাকিবলৈ মই চৰাইৰ পৰা দৰ্শন ধাৰে লৈছোঁ। ছিডনীৰ ৰাজপথত খোজকাঢ়ি থকাৰ সময়ত মই অষ্ট্ৰেলিয়াৰ, গলিবান্ধাৰ পথাৰত হাল বাই থকাৰ সময়ত মই ইণ্ডিয়াৰ, ঠিক তেনেদৰে মন্দিৰত হিন্দু, মছজিদত মুছলমান, গীৰ্জাত সহনশীল খ্ৰীষ্টান। আপোনালোকৰ জ্ঞাতাৰ্থে আকাশৰ তলত মই মানুহ কিম লুকাৰ্ছ।